হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এছএছ ফেক্ট পইণ্টলৈ। বন্ধুসকল, আজি মই এনেকুৱা কেইটামান আপোনালোকক ফেক্ট ক'ম যোনকেইটা শুনি আপোনালোকৰ নিশ্চয় ভাল লাগিব। সেইকাৰণে বন্ধুসকল, মোৰ এই ভিডিঅ'টো ক'তো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ নিশ্চয় চাব। ব'লক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 15, ইউনিভাৰ্চিটি অৱ মাইনেছ'টা নামৰ যোনখন ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিখন মাইনেছ'টা নামৰ এখন ৰাজ্যত অৱস্থিত। কিন্তু এতিয়া ফেক্টটো শুনক, মাইনেছ'টা নামৰ যোনখন ৰাজ্য আছে সেই ৰাজ্যখনতকৈ ইউনিভাৰ্চিটি অৱ মাইনেছ'টা ইউনিভাৰ্চিটিখন বেছি পুৰণা হয়। ফেক্ট নম্বৰ 14, এজনী ছোৱালীয়ে এদিনত প্ৰায় 7,000টা শব্দ কয় আৰু তাৰ বিনিময় এজন ল'ৰাই মাত্ৰ 2,000টাহে শব্দ কয়। ফেক্ট নম্বৰ 13, ব্ৰাজিলৰ প্ৰায় 5 মিলিয়ন মানুহে কফি ইণ্ডাষ্ট্ৰীত কাম কৰে। ফেক্ট নম্বৰ 12, টাইটানিক জাহাজৰ কথা চাগে আপোনালোকে সকলোৱে জানে। টাইটানিক ডুবাৰ 14 বছৰ আগতে মৰ্গান ৰবাৰ্টছনে ফাৰ্টিলিটি নামৰ এখন কিতাপ লিখিছিল। সেই কিতাপখন টাইটানিকৰ 2012 চনত হোৱা ঘটনাটোৰ লগত একদম চিমিলাৰ হয়। ফেক্ট নম্বৰ 11, ফেৰেছ নামৰ এই জন্তুটোৱে এদিনৰ 20 ঘণ্টা শুয়ে থাকে। একদিনৰ তাৰমানে 20 ঘণ্টা সি শুয়ে কটাই দিয়ে। আৰে ই খায় কেতিয়া? ফেক্ট নম্বৰ 10, জাপানত 1 অক্টোবৰক অফিচিয়েল কফি ডে হিচাপে পালন কৰা হয়। ফেক্ট নম্বৰ 9, আমেৰিকাৰ বেছিভাগ মানুহে প্ৰায় 239 মিনিট টিভি চাই কটাই দিয়ে। মানে প্ৰথমতে টিভি, বাকী চব কাম পিছত। সেনেকুৱাই হয় নহয়নে বন্ধুসকল? ফেক্ট নম্বৰ 8, ষ্টাৰফিছৰ এতিয়ালৈকে জনা 1,600টা স্পিচিছ আছে। বন্ধুসকল, মই এতিয়ালৈকে জনা বুলিহে কৈছোঁ। এনেকুৱা আৰু বহুতো স্পিচিছ আছে যোনবিলাকৰ কথা আমি এতিয়ালৈকে নাজানো। ফেক্ট নম্বৰ 7, আপোনালোকে হয়তো বিভিন্ন ধৰণৰ ফবিয়াৰ বিষয়ে শুনিছে, কিন্তু এতিয়া এটা বিশেষ ধৰণৰ ফবিয়াৰ কথা শুনক। এটা ফবিয়া আছে, ফবিয়াটোৰ নাম মেৰমেক'ফবিয়া। এই ফবিয়াটো হ'লে আপোনালোকৰ কি হয়, পৰুৱালৈ ভয় লাগিব ধৰে। কি আচৰিত ধৰণৰ ফবিয়া! আপোনাৰ বাৰু কেতিয়াবা পৰুৱালৈ ভয় লাগে নেকি? যদি লাগে তেতিয়াহ'লে আপোনাৰ মেক্ৰ'ম'ফবিয়া হৈছে। ফেক্ট নম্বৰ 6, হিমিংবাৰ্ড এটা এনেকুৱা চৰাই হয় যোনটোৱে নিজৰ পিছফালেও উৰিব পাৰে। ফেক্ট নম্বৰ 5, আপোনালোকে এষ্ট্ৰনমি শব্দটো নিশ্চয় শুনিছে, কিন্তু এই এষ্ট্ৰনমি শব্দটোৰ মিনিং আপোনালোকে জানেনে? এষ্ট্ৰনমি শব্দটো দুটা গ্ৰীক শব্দৰ পৰা আহিছে। এটা হ'ল এষ্ট্ৰন মানে তৰাবোৰ, আৰু এটা হ'ল নমছ মানে হ'ল ল। মানে ফুল মিনিংটো এইটোৱে হয় যে ল অফ ষ্টাৰ্ছ, কামৰ লগত মিনিঙো একে। ফেক্ট নম্বৰ 4, এই ভেকুলীটোলৈ মন কৰক। যদি মই কওঁ এই ভেকুলীটোৱে এই পৃথিৱীখনৰ সকলোতকৈ পয়জনাছ এনিমেল হয়, তেতিয়াহ'লে আপোনালোকৰ বিশ্বাস হ'বনে? হয় বন্ধুসকল, এই ভেকুলীটোৱে হ'ল আমাৰ পৃথিৱীৰ সকলোতকৈ পয়জনাছ এনিমেল। এই ভেকুলীটো চাউথ আৰু চেণ্ট্ৰেল আমেৰিকাত পোৱা যায়। এই ভেকুলীটোৰ নাম হ'ল পয়জন এৰ' ফ্ৰগ। সকলো ভেকুলী পয়জনাছ নহয়। ফেক্ট নম্বৰ 3, বন্ধুসকল, আপোনালোকে হয়তো ভাবিছিল যে চেটাৰ্ণ গ্ৰহৰ এই ৰিংটো চেটাৰ্ণ গ্ৰহৰ সৃষ্টি হোৱাৰ পৰাই আছে চাগে, কিন্তু বন্ধুসকল সেইটো নহয়। যোনটো চেটাৰ্ণ গ্ৰহ আছে, এই চেটাৰ্ণ গ্ৰহটোৰ যোনটো ৰিং আছে সেই ৰিংটোৰ মাত্ৰ 100 মিলিয়ন ইয়াৰ্ছে হৈছে হ'বলৈ। চেটাৰ্ণ গ্ৰহটো বহুত আগতে হৈছিল। ফেক্ট নম্বৰ 2, টেকন'লজিৰ উন্নতিৰ লগে লগে আমাৰ বহুত বস্তু ইলেক্ট্ৰনিক হৈ পৰিল নহয়নে বন্ধুসকল? এতিয়া এটা ফেক্ট শুনক, 20th চেঞ্চুৰীত ইনভেণ্ট হোৱা ষ্টীল ড্ৰামে এটা এনেকুৱা বস্তু যোনটো নন ইলেক্ট্ৰিক হয়। মানে 20th চেঞ্চুৰীত ওলোৱা ইনভেণ্ট হোৱা সকলো বস্তু ইলেক্ট্ৰিক হয়, মাত্ৰ ষ্টীল ড্ৰামে নন ইলেক্ট্ৰিক। ফেক্ট নম্বৰ 1ৰ আগতে মই আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰিম যে মোৰ চেনেলটো যে আপুনি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকন বাটনটো অন কৰি দিয়ক।
ফেক্ট নম্বৰ 1 আপোনালোকে বাৰু জানেনে গ্ৰহবোৰৰ মাজৰ যে ডিষ্টেঞ্চটো থাকে সেই ডিষ্টেঞ্চটো বাৰু কেনেকৈ জোখে ইমান ডাঙৰ ডিষ্টেঞ্চ তাৰমানে কি কৰে এটা ৰেডাৰ সেই গ্ৰহটোলৈ পঠায় যোনটো গ্ৰহৰ লগত জুখিব লাগে ডিষ্টেঞ্চ সেই গ্ৰহটোৰ পৰা ডিষ্টেঞ্চ কিমান আগৰিছে সেই ৰেডাৰডালে আৰু আহোঁতে কিমান টাইম লাগিছে বা টাইমবোৰ জোখে বা ডিষ্টেঞ্চটো জোখে সেনেকৈ ডিষ্টেঞ্চবোৰ জুখি কিনে গম পায় কিমান ডিষ্টেঞ্চ আছে মাজত